নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাইয়ে ভালে আছা। আজি মই তোমালোকক আকাৰৰ বিষয়ে শিকাম। আজিৰ ভিডিঅ'টো শিকাৰ অন্তত তোমালোকে জানিবলৈ সক্ষম হ'বা আকাৰেৰে কেনেদৰে শব্দ গঠন কৰে, আকাৰ দিয়াৰ পিছত আমি শব্দটো কেনেকৈ উচ্চাৰণ কৰিম, অৰ্থাৎ তোমালোকে আকাৰেৰে শব্দ গঠন কৰিব আৰু পঢ়িবলৈ সক্ষম হ'বা। আহা আমি সকলোৱে ভিডিঅ'টো চাওঁ। আজি আমি শিকিম ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ যোগ। তোমালোকে এই চিনটো চোৱাচোন, এই বক্সটোৰ ভিতৰত যিটো চিন দিয়া আছে এই চিনটো চাই লোৱা। এইটো হৈছে আকাৰ। এই চিনটোক আকাৰ বোলে। আকাৰ বৰ্ণৰ পিছত বহে। কিহৰ পিছত বহে? বৰ্ণৰ পিছত। এতিয়া চাবা আমি কেনেকৈ মাতিম। কত আকাৰে কা, অৰ্থাৎ ক যোগ আকাৰ, তেতিয়াহ'লে আমি এইটো কি মাতিম? কা। ঠিক সেইদৰে খত আকাৰে খা, এইটো খা বুলি মাতিম। খ যোগ আকাৰ দিলে কি হ'ব? খা। এতিয়া তোমালোকক মই শিকাব লোৱা কথাকেইটা হৈছে, প্ৰথমে আমি এইকেইটা লিখি লৈছোঁ এনেদৰে, চাই যাবা। আমি এইটো কত আকাৰে কা বুলি মাতিব পাৰোঁ, খত আকাৰে খা বুলি মাতিব পাৰোঁ, কিন্তু আমি সহজতে শিকিবৰ কাৰণে এটা নতুন টেকনিক হৈছে, তোমালোকে এইটো কা মাতিবা। কত আকাৰে কা বুলি নকৈ কি মাতিবা? কা। ঠিক সেইদৰে খা, গা, ঘা, চা, যা, তা, তা, কা, খা। ঠিক সেইদৰে আকৌ মাতিবা কেইটা, কা, খা, গা, ঘা, চা, যা, তা, তা। এতিয়া তোমালোকে চাই যাবা। কত আকাৰে কা, অৰ্থাৎ কা, কাৰ লগত কি আখৰ দিম? ম। কা ম, কাম। খা ম, খাম। গা ম, গাম। ঘা ম, ঘাম। চা ম, চাম। যা ম, জাম। তা ম, তাম। তা ম, তাম। কা ম, কাম। খা ম, খাম। ঠিক সেইদৰে এইকেইটা যি দিছোঁ, কা, খা, গা, খা, চা, যা, তা, তা। এতিয়া চাবা, ইয়াতে লিখিলোঁ কা ম কাম, ইয়াতে লিখিম কা ম আকাৰ। কা অৰ্থাৎ কা মা, কামা। খা মা, খামা। গা মা, গামা। ঘা মা, খামা। চা মা, চামা। যা মা, জামা। তা মা, তামা। তা মা, তামা। তোমালোকে চাবা, ইফালে মই যিকেইটা লিখিছোঁ এইকেইটা একোটা ধ্বনি, অৰ্থাৎ ইয়াৰ কোনো অৰ্থ নাথাকিবও পাৰে, কিন্তু ইফালে মই যিকেইটা শব্দ লিখিছোঁ এইকেইটা অৰ্থ আছে। তোমালোকক আকৌ এবাৰ মই পঢ়ি শুনাইছোঁ। কা ম কাম, কা মা কামা। খা ম খাম, খা মা খামা। গা ম গাম, গা মা গামা। ঘা ম ঘাম, খা মা খামা। চা ম চাম, চা মা চামা। যা ম জাম, যা মা জামা। তা ম তাম, তা মা তামা। তা ম তাম, তা মা তামা। আৰু এইকেইটা কা ম কাম, খা ম খাম। ভিডিঅ'টো ভাল লাগিছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।